মেডাম মেফি হৈছে আহোম সম্প্ৰদায়ৰ লোকসকলৰ এটি পূজা। এই পূজাভাগ আহোম সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ মৃতকৰ সদ্গতিৰ কাৰণে এই পূজাভাগ কৰা হয় আৰু এই পূজাভাগ 31 জানুৱাৰী তাৰিখে কৰা হয়। মেডাম মেফি শব্দৰ অৰ্থ হৈছে মে মানে তৰ্পণ, দাম মানে মৃতক, মে মানে তৰ্পণ আৰু ফি মানে দেৱতা, অৰ্থাৎ মৃতকৰ সন্তুষ্টিৰ কাৰণে কৰা এবিধ পূজা। আপোনালোকে ভিডিঅ'টিত দেখাৰ মতে 4টাকৈ খুঁটাৰে কেইখনমান আসন বনাই দিছে। সেই আসন কেইখনক মাইহাং বুলি কোৱা হয় আৰু এনেদৰে 10খন মাইহাং বনোৱা হৈছে আৰু ইয়াত 10জন দেৱতাৰ কাৰণে মাইহাং স্থাপনা কৰা হৈছে আৰু সেই দেৱতা কেইজনৰ নাম হৈছে খাওখাম, আইচেং দিন, জাংচাই হোম, লেংডন, চিতলামচাম, মুকুন, টাইকুন, জাচিংপা দাম। আৰু ইয়াৰ অৰ্থ হৈছে শস্যধিপতি, জলধিপতি, চন্দ্ৰ সূৰ্য আদিৰ কাৰণে আগবঢ়োৱা হৈছে। আৰু মেডাম মেফি পতা ঠাইত এনেধৰণৰ এটা ঘৰ দেখিবলৈ পোৱা যায় আৰু এই ঘৰটোক চাওচেং ৰেন বুলি কোৱা হয়। মই আহোম ৰমণী মূলা গাভৰুৱে কৈছোঁ। হেৰৌ অসমীয়া তহঁত জাগিবৰ হ'ল, আজি মেডাম মেফি। স্মৰণ কৰিছ আমাক পূজা পাতল দি, চুকাফাৰ সমন্বিতে মৈদামৰ পৰা ওলাই আহিছোঁ আমি। কিন্তু এয়া কি? ক'ত সেই চুকাফাই গঢ়ি থৈ যোৱা সেই বৰ অসমৰ ভেটি? হেৰৌ অসমীয়া তহঁত জাগি। ভিডিঅ'টি যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰে যেন। ধন্যবাদ।